হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰো বৰ্তমান ভালেই। পোনপ্ৰথমে আপোনালোক সকলোকে আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আৰু ভাবিছোঁ যে ভিডিঅ'টো আৰম্ভ কৰি লওঁ। এতিয়া ৰাতিপুৱা 10টা বাজিলে, ৰাতিপুৱা হৈ থকা নাই, 10 বাজিলে যিহেতু, আৰু মই ভাত পানী বনাই আজৰি হ'লোঁ, খোৱাহে নাই, খাম আৰু। ভাবিছোঁ যে ভিডিঅ'টো আৰম্ভ কৰি লওঁ আৰু আজিৰ দিনটোত কি কৰোঁ আপোনালোকক অকণমান দেখুৱাম। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আশা কৰোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু চাই শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ আজিৰ ভিডিঅ'টো কেনে লাগিল। আৰু যদি ভাল লাগে এটা লাইক কৰিব আৰু মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ আৰু ছাবস্ক্ৰাইব কৰি কাষৰ বেলটো টিপি অল কৰি ল'বলৈও নাপাহৰিব। আৰু এতিয়া মাতিলেই মই যাওঁ, বাহিৰত কি হৈছে চাওঁগৈ আৰু খোৱা বোৱাখিনিও কৰি লওঁ, লগ পাই থাকিম। তেন্তে ভিডিঅ'টো চাই থাকিব। বৰ গৰম উঠিছে আজি, হয়নে নহয় ক'বচোন, ভালকৈ বেছি দিয়া আৰু আজিকালি জানেনে, ল'ৰাৰ ডিমাণ্ডবোৰ কৰোঁতেই মোৰ দিনটো পাৰ হৈ যায়। গা ধুৱাই আনি কেতিয়াও তাক মই উলিয়াই থোৱা কাপোৰযোৰ পিন্ধাব নোৱাৰোঁ। সদায় বেলেগ কিবা এটা বিচাৰে, হয়তোবা কেতিয়াবা ভাওনা ড্ৰেছ পিন্ধাব লাগিব, নহ'লে পুলিচৰ ড্ৰেছ, নতুবা বিহুৰ ড্ৰেছ, নতুবা একবাৰে তাৰ নতুন কাপোৰযোৰ। এইবোৰ কৈ মানে লাগি থাকে। আৰু আজি এনেকৈ অকণমান সজাই দিলোঁ, সি বৰ চখ পাইছে। দুপৰীয়া এটিকৈ আজৰি হৈ অকণমান তাৰ লগতে ধেমালি কৰি আছিলোঁ, সেইখিনিকে অকণমান দেখুৱালোঁ। আৰু এতিয়া একেবাৰে আবেলিহে আপোনালোকক অকণমান লগ পাবলৈ আহিছোঁ, কাৰণ দিনটো ইমান বেছি ৰ'দ আৰু গৰম যে বেছি একো ভিডিঅ' কৰা নহ'লেই, আৰু বিশেষ একো কৰাও নাছিলোঁ বাৰু। এতিয়া আবেলি গাটো ধুই আহি বাৰাণ্ডাতে অকণমান বহি আছোঁ আৰু ল'ৰাহঁতে খেলি আছে চোতালত। ময়ো চিলাই কৰি বহিছোঁ অকণমান এইখিনিতে, সিহঁতকো চাই আছোঁ, লগতে চিলাইও কৰি আছোঁ। ভাবিলোঁ অকণমান ভিডিঅ'টো কৰোঁ, তেন্তে চাওকচোন ভিডিঅ'টো। আৰু আজি আমাক কুলুদাই অলপমান আম পাৰি দিলে, কাৰণ বান্দৰে খাই ওখ গছৰ আমবোৰ প্ৰায় শেষ হওঁৱে, আৰু আমবোৰ মিঠাও বাৰু। আজি পাৰি দিয়াত অলপমান কেঁচাই খোৱা হ'ল, আৰু লগতে থকাখিনি অলপমান আচাৰ কৰিলোঁ। আচাৰ বাৰু আগতেও কৰিলোঁ, টেঙাজোপা বতাহে হৰুৱাইছিলে, মই দেখুৱাইছিলোঁ ভিডিঅ' এটাত। আৰু আজি অলপমান বেলেগ ধৰণৰ এটা আচাৰ কৰিলোঁ, আৰু লগতে আমৰ ছিজনত আম বেলেগ ধৰণে নেখালে আমৰ ছিজনটো অথলে যোৱা যেন লাগে, নহয়নে? গতিকে আজি আম অলপ বেলেগকৈও থলোঁ। এয়া তেলবিহীন মছলাবিহীন আচাৰ, একোৱেই দিয়া নাই, মাত্ৰ নিমখ আৰু জলকীয়া দি আমখিনি ৰুকি এদৰে ভৰাই থৈছোঁ। ভাল লাগে খাবলৈ এনেকৈ, বহুত দিনলৈ ভালে থাকে এনেকৈ। আপোনালোকে যদি এনেকৈ খোৱা নাই, খাই চাব পাৰে। যেনেকৈ আমি এনেই কেঁচাই খাবলৈ ৰুকোঁ তেনেকৈ ৰুকি লৈছোঁ, অলপ ডাঙৰ চাইডটোৱে। আৰু তাতে ভোট জলকীয়া হ'লে বেছি ভাল হয়। মই ৰঙা জলকীয়া অলপ দি আৰু নিমখ অলপ সৰহকৈ দি এনেদৰে ভৰাই থৈছোঁ। আৰু এতিয়া গধূলিৰ সাঁজৰ কাৰণে মই আমৰ অকণমান টকো বনাম, কাৰণ আম কিছুমান ওপৰৰ পৰা পাৰোঁতে ফাটি গৈছিলে, আৰু সেইখিনি লগালগি নেখালে বেয়া হৈ যাব। গতিকে ভাবিছোঁ আমৰ অকণমান টকো বনাওঁ। আৰু আমৰ টকটো মোৰ খুবেই প্ৰিয়, ভাতৰ লগতে হওক বা ৰুটিৰ লগতে হওক, আমৰ এনেকুৱা মিঠা অকণমান টক পালে মোক একোৱেই নালাগে। এতিয়া আম কেইটুকুৰা মই এইদৰে কাটি ল'ম, আৰু এইখিনি আমৰ টক বনাবতো হয়তো সকলোৱে জানে, মইনো কেনেদৰে বনাইছোঁ অকণমান আপোনালোকক দেখুৱাই দিলোঁ। তেন্তে আহক চাওঁ মইনো কেনেদৰে আমৰ টকখন বনাওঁ।
এতিয়া মই এখন কেৰাহী পাতি লৈছোঁ আৰু কেৰাহীখন গৰম হোৱাত তাতে অকণমান মিঠাতেল দিছোঁ। তেল অকণমানহে দিব লাগে আৰু মই এতিয়া দুটা আমহে বনাম, সেইকাৰণে অকণমান তেলহে দিছোঁ। আৰু তাতে তেলখিনি গৰম হোৱাত মই পাঁচফোৰণ ফুটাই ল'ম আৰু লগতে দুটা শুকান জলকীয়াও দি দিম আৰু জলকীয়া দুটা ভালকৈ ভাজ খোৱাকৈ ভাজি থাকিম। আৰু সেইখিনি জলকীয়া দুটা অলপ ৰংটো ক'লা নিচিনা হোৱালৈকে ভাজিম আৰু তাৰপাছতে আমখিনি তাত দি দিছোঁ আৰু আমখিনি লৰাই ফৰাই অকণমান ভাজি ফ্ৰাই কৰি তাতে নিমখ, হালধি আৰু ৰেড চিলি পাউডাৰ অলপ দি দিছোঁ। আৰু ৰেড চিলি পাউডাৰ দিলে আমৰ টকখনৰ ৰংটো খুবেই ধুনীয়া হয় আৰু পাৰিলে আপোনালোকে যদি ঘৰত থাকে তেন্তে ইয়াতে চাট মছলা আৰু ক'লা নিমখ অকণমান ব্যৱহাৰ কৰিব পাৰে, তেতিয়া সোৱাদটো আৰু বেছি ভাল আহে। আৰু দেখিছে এইখিনি অকণমান আমবোৰ গলিবলৈও আৰম্ভ কৰিছেই। এনেদৰে অকণমান ভালদৰে মিহলাই লৈ মই ইয়াত অকণমান গৰম পানী দি দিছোঁ আৰু পানীখিনি দি আমবোৰ ভালদৰে সিজি যাবলৈ ঢাকন এখন লগাই দিছোঁ। আৰু এয়া ঢাকনখন উলিয়াই পুনৰ আমখিনি আকৌ এবাৰ লৰাই চাইছোঁ। এতিয়া অলপ আমবোৰ ভালদৰে সিজিছে আৰু ডাঠ হৈ আহিছে। ঠিক তেনেতে মই অকণমান গুড় দি দিছোঁ, যিহেতু আমৰ মিঠা টক আৰু গুড় দিলে খুবেই ভাল লাগে খাবলৈ, ৰংটোও বহুত ধুনীয়া হয়। আৰু এইখিনি তেতিয়ালৈকে লৰাই থাকিব যেতিয়ালৈকে এইখিনি ভালদৰে ডাঠ হৈ নাযায় আৰু বেছি দেৰি নালাগেই, পটককৈ ডাঠ হৈয়ে যায়। আৰু এয়া মোৰ টক ৰেডিয়ে হৈ গ'ল। আপোনালোকৰ কোনে কোনে বাৰু টক খাই ভাল পায় আমৰ, মোৰ খুবেই প্ৰিয়। আৰু এয়া টকখিনি ৰেডি হ'ল, ডাঠ হৈ আহিলে আৰু এতিয়া মই নমাই থ'ম। আৰু এইফালে আমৰ টক ৰেডি হোৱাৰ লগে লগে আনফালে মোৰ আজি ৰাতিৰ সাজৰ কাৰণে থকা স্কচ আৰু আলুৰ ভাজিও ৰেডি হ'ল। আৰু আছে দাইল, টেঙেচি দিয়া দাইল, টেঙা দাইল, যিহেতু গৰম বেছি গতিকে টেঙা টেঙা খাবলৈ মন যায়। আৰু এতিয়া মই টককণ বাতিলে নমাই ল'ম আৰু মই এতিয়া টেষ্টো কৰিলোঁ, খুবেই মজা হৈছে খাবলৈ। যদি এইবছৰ আপোনালোকে এতিয়ালৈকে আমৰ টক খোৱা নাই সোনকালে খাই লওক। আমি খালোঁ। তেন্তে ভিডিঅ'টো আৰু দীঘলীয়া কৰি নাযাওঁ, এতিয়া আৰু ভাতেই খাম। আজি ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়াও ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে আজিলৈ আহোঁ পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে খুব সোনকালে লগ পাম। বাই বাই।